যে অসমৰ বিভিন্ন কোভিড হস্পিটাল বা কোভিড কেয়াৰ চেণ্টাৰত যিসকল ক্লিনিং ষ্টাফে আমাক সেৱা আগবঢ়াইছে এই কোভিড মহামাৰীৰ সময়ত আমি তেওঁলোকক এসাঁজ ভালকৈ খুৱাম বা য'ত সুবিধা হ'ব পাৰে তাত আমি তেখেতসকলক মাতি আনি সম্বৰ্ধনা জনাম বা আমাৰ কৃতজ্ঞতা জনাম। য'ত যেনেকৈ সম্ভৱ হয় সেই ধৰণে আমি গান্ধী জয়ন্তী আমাৰ কোভিড কেয়াৰ চেণ্টাৰসমূহত আমি পালন কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আমাৰ যিবিলাক ক্লিনিং ষ্টাফ আছিলে বহুতৰ সেই ধৰণৰ শিক্ষা বা সেই ধৰণৰ বেমাৰৰ ওপৰত জ্ঞান নাছিলে আৰু এই ৱাৰ্ডত সোমাবৰ কাৰণে একেবাৰে ইচ্ছা কৰা নাছিল আৰু তাৰ ফলত য'ত এখন হস্পিটালত আমি 10জন যদি ক্লিনিঙৰ ষ্টাফ দিব লাগে এজন বা দুজন দি আমি কাম চলোৱাৰ কাৰণে ৰোগীসকলৰ পৰাও প্ৰথম অৱস্থাত বহুত বেছি অভিযোগ আহিছিলে যে হস্পিটালখনৰ ভিতৰখন ভাল নহয়। কিন্তু পৰিৱেশ আৰু পৰিস্থিতি এনেকুৱা আছিল যে তেতিয়া য'ত ডক্টৰসকলে ভিতৰত সোমাব ভয় কৰিছিল, যিসকলে বেমাৰটোৰ বিষয়ে জানে, তাৰ তুলনাত নিশ্চয় যাৰ মেডিকেল প্ৰফেশ্যনৰ ওপৰত নলেজ নাই তেওঁলোকৰ কাৰণে এইটো এটা ভয়াৱহ বেমাৰ হৈ আছিল আৰু মানুহে ভয় কৰাটো স্বাভাৱিক আছিল। কিন্তু লাহে লাহে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক আন চিকিৎসা মহাবিদ্যালয় হওক লাহে লাহে আমি আমাৰ ক্লিনিঙৰ কাম কৰা মানুহখিনিকে হওক বজাই ৰাখিব পৰা অৱস্থাত আহি পৰিছিল। খানাপাৰাতে হওক MMCতে হওক কালাপাহাৰতে হওক বা আন আমি যিবিলাক কোভিড কেয়াৰ চেণ্টাৰ বনাইছিলোঁ তাতো PPE কিট পৰিধান কৰি আমাৰ ক্লিনিং ষ্টাফসকলে বা 4th গ্ৰেডৰ এমপ্লয়ীখিনিয়ে যথেষ্ট কাম কৰিছিল। ৰোগীসকল কোনোবা যদি বাথৰুমত যাব নোৱাৰে আমাৰ ক্লিনিঙৰ মানুহখিনিয়ে হাতত ধৰি তেওঁলোকক লৈ যায়, কোনোবাই খাব নোৱাৰিলে অলপ তেওঁলোকক পৰিচৰ্যা কৰা, ঘৰৰ পৰা খোৱা বস্তু আনিলে তেওঁলোকৰ ওচৰলৈকে লৈ যোৱা, বিভিন্ন ধৰণৰ সহায়ো আমাৰ ৰোগীসকলক আমাৰ গ্ৰেড 4 আৰু ক্লিনিং ষ্টাফৰ মেম্বাৰখিনিয়ে কৰি আছিলে। বিশেষকৈ আমাৰ মেডিকেল কলেজৰ হস্পিটালখিনি মই নিজেও ভিতৰত গৈছোঁ, বিশেষকৈ ছুপাৰ স্পেচিয়েলিটি আৰু পেইং কেবিনৰ ভিতৰত মই গৈছোঁ আৰু দুইখন হস্পিটালে যথেষ্ট চাফা হৈ আছে। ৰোগীসকলৰ চাফ চিকুণতাত কোনো কমপ্লেইন নাই। তাৰ মুখ্য কাৰণ হ'ল আমাৰ ক্লিনিঙত কাম কৰি থকা মানুহখিনিৰ একাগ্ৰতা আৰু খুব ভাল কৰি কাম কৰি থকাৰ বাবে আজি আমাৰ যোনে মেডিকেল কলেজৰ পৰা ওলাই যায় তেওঁলোকে কয় নাই হস্পিটালখন খুব ভাল চাফা আছিলে, আমাৰ কোনো কমপ্লেইন নাই। মই জানো যে আমাৰ ইয়াত কাম কৰা বহুতে টেম্পৰেৰী কাম কৰি আছে, কোনোবাই স্থায়ী কাম কৰি আছে। COVID-19 হৈ যোৱাৰ পিছত সেইবিলাক কথাও আমি আলোচনা কৰিম। এতিয়া আমি মাত্ৰ যিহেতু মহামাৰীৰ মাজতে আছোঁ, কেতিয়া শেষ হ'ব কি হ'ব আমি নাজানো, কিন্তু আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আমি গোটেই অসমত যিমান ক্লিনিঙৰ মানুহে কাম কৰি আছে, যিসকলে টেম্পৰেৰীও কাম কৰি আছে, এটা বাৰ্তা আমি দিছোঁ যে আমি লগতে আছোঁ আৰু আমি পিছতো কাকো এৰি নিদিওঁ। চবৰে আমি যি যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ আমি যত্ন কৰিম। তাত কেনেকৈ হ'ব কি হ'ব সেইটো সময়ত দেখা যাব, কিন্তু চৰকাৰে অন্ততঃ যিখিনি মানুহে আমাক বিপদৰ সময়ত সহায় কৰিছে সেইখিনি মানুহক চোৱাটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি সকলোৱে নিশ্চয় পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি অনুৰোধ জনাইছোঁ যে সেইসকলক যেনেদৰে আপুনি আপোনাৰ আপোনালোকে নিজৰ কথা কৈছিলে তেওঁলোকক স্থায়ীভাৱে সংস্থাপন দিয়া হ'ব। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে চাফা কৰ্মীসকলক জীৱন মৰণ যুঁজ কৰি তেখেতলোকক কোভিড সেৱা আগবঢ়াইছিলে। সেই সময়ত তেখেতলোকক যাতে অন্যায় নকৰে, তেখেতৰ যে যি প্ৰাপ্য সেই প্ৰাপ্য আপোনালোকে তেখেতক দিয়ক আৰু তেখেতক স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ। যিসকল চাফাই কৰ্মী আদিয়ে কোভিডৰ লগত জড়িত হৈ পৰে তেখেতসকলৰ এখন ডেটা আমি ইতিমধ্যে বনাইছোঁ আৰু চৰকাৰে বাৰে বাৰে ঘোষণা কৰিছে যে স্বাস্থ্য বিভাগত যেতিয়া স্থায়ী নিযুক্তি হ'ব 1% নিযুক্তি আমি তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰিম। গতিকে এই বিষয়টো মই কেইবাখনো মিটিঙত কৈছোঁ
আৰু মই ভাবোঁ যে নিশ্চয় যোনেই চৰকাৰ নহওক যেনেকেই নহওক কিয় যিহেতু এইটো আমি সকলোৱে চিন্তা কৰি কৰা ঘোষণা এইটো নিশ্চয় পালন কৰা হ'ব এইটো এটা সমস্যা আছে সমগ্ৰ দেশতে এইটো এটা সমস্যা আছে তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু অলপ সময় লাগিব কিবা এটাটো কৰিম যোনে চিনচিয়াৰলি ডিউটি কৰে সি আমি যেনেকৈ বেলেগ চাকৰি হ'ল তেনেকৈ তহঁতৰ হৈ গ'ল আৰু COVID-19 শেষ হোৱাৰ পিছত কোনেও খেদি নিদিয়ে এইটো পাৰ্মানেণ্টলি থাকি যাব হ'ব এইটো পাৰ্মানেণ্ট চাকৰি নহ'লেতো কোন আহিব 3 মাহৰ পিছত খেদি দিলে এইটো কোনে হ'ব